Hello everyone, মই আৰপিনে মোৰ YouTube চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই আজি লোকেল মুৰ্গীৰ ৰেচিপি এটা লৈ আহিছো। আহকচোন এতিয়া আমি বনোৱা আৰম্ভ কৰো। প্ৰথমতে মই মুৰ্গীটো কাটি লৈছো ধুনীয়াকৈ। ভিডিওটো যদি ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰি দিব। আৰু এয়া পিয়াজ দুটা কাটি লৈছো। এতিয়া কি মছলা লৈছো চাওঁ আহক। হালধি গুড়ি, জিৰা ধনিয়া, নিমখ সোৱাদ অনুযায়ী, জালুক গুড়ি অলপ, আৰু এয়া মিট মছলা, এয়া আদা নহৰু পিছা। মই লোকেল মুৰ্গীখিনি কুকাৰত সিজাব লৈছো। প্ৰথমতে কুকাৰটো পাতি লৈছো আৰু মিঠাতেল অলপ সৰহকৈ দি দিলো। যেতিয়া তেলখিনি গৰম হৈছে তেতিয়া পিয়াজখিনি দি দিলো। পিয়াজখিনি গৰম হোৱালৈকে এতিয়া আহক মছলাখিনি মিলাই লওঁ। আদা নহৰুখিনিত গোটেই মছলাখিনি দি দিলো আৰু এয়া অলপ ৰং জলকীয়া দি দিছো। এনেকৈ মছলা ভাজি বনালে খুবেই টেষ্ট হয় খাবলৈ। এতিয়া পিয়াজখিনি অলপ ৰঙা হৈছে, মছলাখিনি ঢালি দিলো। এয়া চাওক, এতিয়া লোকেল মুৰ্গীখিনি দি দিম। তাৰ পিছত ধুনীয়াকৈ লৰাই পানী নিদিয়াকৈ মছলাতে 10 মিনিটমান সিজাম। এনেকৈ সিজালে মছলাটো খুবেই ভালকৈ সোমাই যায়। আৰু এতিয়া পানী অলপ দি 3টামান চিটি মৰাই দিম। এয়া মুৰ্গীখিনি ৰেডি হৈ গ'ল। পানীটো শুকুৱাই অলপ ভাজি ল'ব। এয়া চাওক। ভিডিওটো যদি ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিও পাবলৈ হ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব।